হেল্ল' ফ্ৰেণ্ডছ, আপুনি যদি অসম চৰকাৰৰ অসমৰ স্বাস্থ্য বিভাগৰ DHS FW DME আয়ুষৰ কম্বাইন এক্সাম লগতে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম দিছিল আৰু কোৱালিফাই হ'ব পৰা নাই, তেন্তে আপোনাৰ বাবে আহিছে বহুতে ভাল খবৰ। কিন্তু অসমৰ স্বাস্থ্য বিভাগ অৰ্থাৎ DHSৰ প্ৰকাশ পাব ছেকেণ্ড লিষ্ট। কেতিয়া প্ৰকাশ পাব এই ছেকেণ্ড লিষ্ট, কোনে পাব এই ছেকেণ্ড লিষ্টত নাম সোমাব পাৰিব আৰু কেনেকৈ চাব আপোনাৰ ছেকেণ্ড লিষ্টত নাম আছে নে নাই। লগতে আহি থকা অসম চৰকাৰৰ বৃহৎ নিযুক্তি 22,000ৰ নিযুক্তিত আপোনালোকে কেনেকৈ আগৰ 5-6 বছৰৰ কুৱেশ্যন ডাউনলোড কৰিব পাৰিব একেবাৰে ফ্ৰী। এই কুৱেশ্যনবোৰ আপোনালোকে ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব, লগতে কেনেকৈ প্ৰস্তুতি কৰিব, এই গোটেইখিনি তথ্য জানিবলৈ চেষ্টা কৰিম এই সৰু ভিডিঅ'টোৰ জৰিয়তে। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। আৰু তাৰ আগতে আপুনি যদি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ লগতে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ যিকোনো ধৰণৰ জব ৰিলেটেড এডুকেশ্যন ৰিলেটেড আপডেটসমূহ সকলোতকৈ আগত পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। 1000 নিযুক্তি হ'ব অহা 10-15 দিনৰ ভিতৰত। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আপুনি নিশ্চয় ইতিমধ্যে শুনি আছে যে অহা 10-15 দিনৰ ভিতৰতেই অসম চৰকাৰে আৰু 1000 অতিৰিক্ত নিযুক্তি তেওঁলোকে দিব। এতিয়া কথা হ'ল, যোৱা কেবিনেট ADRE অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত যিসকল প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ পিছতো জইনিং কৰা নাছিল, সেই পদবোৰ ইতিমধ্যে ডিপাৰ্টমেণ্টত খালী হৈ আছে। সেই খালী পদবোৰৰ কাৰণে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে চেম মাৰ্ক অৰ্থাৎ কাট অফ মাৰ্ক চেম থকা যিসকল প্ৰাৰ্থীয়ে চাকৰি পোৱা নাছিল তেওঁলোকক সেই পদবোৰত নিযুক্তি বুলি জয়ন্ত বৰা ডাঙৰীয়াই কেবিনেটৰ সিদ্ধান্তভাৱে কৈছিল। সেইটো আছিল অকল আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অৰ্থাৎ ADREৰ কাৰণে। কিন্তু সেই নটিছখনত বা তেওঁ কোৱা নাছিল যে DHS অৰ্থাৎ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ, কিন্তু আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ দৰে স্বাস্থ্য বিভাগত অৰ্থাৎ DHS DME আয়ুষতো বহুতো প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ পিছতো জইন কৰা নাই, সেই পদবোৰ নিশ্চয় খালী হৈ আছে। এতিয়া প্ৰশ্ন হয়, যদি ADRE ছেকেণ্ড লিষ্ট ওলাব পৰা যায় তেনেহ'লে DHS কিয় দিব নোৱাৰিব? তেনেহ'লে DHSতো বা অসমৰ স্বাস্থ্য বিভাগতো আমাৰ ছেকেণ্ড লিষ্ট দিব লাগিব, কাৰণ বহুতো প্ৰাৰ্থী ইতিমধ্যে সমান নাম্বাৰ পাই কিছুমানে চাকৰি লাভ কৰিছে আৰু চাকৰিটো লাভ কৰি তেওঁ কি কৰে চাকৰি জইন কৰা নাই, কিন্তু বহুতে সেই পদবোৰ খালী হৈ আছে। আমি ইতিমধ্যে যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমি ক'ব পাৰোঁ যে ADREৰ লগতে DHSৰ ছেকেণ্ড লিষ্ট এটা প্ৰকাশ হোৱাৰ বহুতো সম্ভাৱনা আছে, কাৰণ যোৱা কেবিনেটত যেতিয়া জয়ন্ত বৰা ডাঙৰীয়াই কৈছিল যে ADREৰ কাৰণে প্ৰায় 500 অলপ বেছি প্ৰায় 500 মান পদৰ অতিৰিক্ত নিযুক্তি হ'ব বুলি তেওঁলোকে কৈছিল, যিটো ছেম কাট অফ থকা মাৰ্ক। এতিয়া কথা হ'ল, যোৱাকালি আমাৰ CM ছাৰে ঘোষণা কৰিছে যে অহা 10-15 দিনৰ ভিতৰতে আৰু 1000 নিযুক্তি তেওঁলোকে দিব। কিন্তু এতিয়া হ'ল 500 বা 600 যদি ADREত গুচি যায় তেন্তে থাকিব আৰু 400 পদ। এই 400 পদ কোন ডিপাৰ্টমেণ্টৰ পৰা আহিব? এতিয়ালৈকে DHS যিহেতু বহুতো প্ৰাৰ্থীয়ে জইন কৰা নাছিল, সেই পদবোৰ খালী হৈছে। সেই DHSৰো সেই খালী থকা পদবোৰ পূৰণ কৰিবলৈ যিসকলে প্ৰাৰ্থীয়ে সমান নাম্বাৰ পাইছিল কিন্তু তেওঁলোকে চাকৰিটো পাবলৈ সক্ষম হোৱা নাছিল বা কোৱালিফাই হোৱা নাছিল, তেওঁলোকক হয়তো এই লিষ্টখনত তেওঁলোকৰ নামবোৰ সোমাব পাৰে। আমি এতিয়া ধৰি ল'ব পাৰোঁ যে অহা 10-15 দিনৰ ভিতৰতে ADREৰ লগতে DHS বা অৰ্থাৎ স্বাস্থ্য বিভাগৰ আৰু এটা অতিৰিক্ত ছেকেণ্ড লিষ্ট বুলি তেওঁলোকে এটা প্ৰকাশ কৰিব পাৰে। লগতে DHSৰ যি PWD অৰ্থাৎ ফিজিকেল হেণ্ডিকেপ ৱৰ্কৰ কিছুমান পদত নন টেকনিকেলৰ কিছুমান পদত এতিয়ালৈকে ৰিজাল্টেই দিয়া নাই। স্বাস্থ্য বিভাগৰ ছেকেণ্ড লিষ্ট প্ৰকাশ পায় তেনেহ'লে কোনসকল প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব সেই বিষয়ে নেক্সট ভিডিঅ'ত এটা ডেডিকেটেড ভিডিঅ' আহি আছে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি থ'ব যাতে ভিডিঅ'টো আপলোড হোৱাৰ লগতে আপুনি সকলোতকৈ আগতে চাব পাৰে। এতিয়া কথা হ'ল, এই ADRE আৰু DHS ছেকেণ্ড লিষ্টখন কেতিয়া প্ৰকাশ পাব? আমাৰ CM ছাৰে কোৱাৰ দৰে অহা 10-15 দিন অৰ্থাৎ 15 পৰা 20 জুলাই ভিতৰতে তেওঁলোকে ছেকেণ্ড লিষ্টটো পাব্লিছ কৰাৰ বহুত সম্ভাৱনা আছে। ইয়াৰ উপৰি যিসকল বন্ধু বান্ধৱী ADRE DHS আছাম পুলিচ আছাম ফৰেষ্ট বেটেলিয়নত তেওঁলোকে চিলেকশ্যন অৰ্থাৎ কোৱালিফাই হ'ব পৰা নাই আৰু ছেকেণ্ড লিষ্টত তেওঁলোকৰ নামবোৰ অহাৰ সম্ভাৱনা বহুতে কম আছে, তেওঁলোকে নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আহি আছে এই মাহৰ শেষত অসম চৰকাৰে আৰু এক বৃহৎ নিযুক্তি প্ৰায় 22,000 হাতত কিবা নিযুক্তি হ'ব। তাৰ কাৰণে আপোনাৰ এতিয়াৰ পৰা প্ৰস্তুতি লাভ কৰক, তাৰ পৰা এতিয়া প্ৰিপাৰেশ্যন ভালকৈ কৰি থাকক। যদি আৰু যোৱা 5-6 বছৰৰ যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি আপোনালোকৰ লাগে, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো বহুতেই দৰকাৰী আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ দৰে এনেকুৱা এক্সামবোৰতে। চ' আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিচাৰে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এই PDF-সমূহ দি থকা হৈছে। ইতিমধ্যে বহুতো বন্ধু বান্ধৱী আমাৰ পৰা এই PDF-খিনি লৈছে একদম ফ্ৰীতে। চ' তাৰ কাৰণে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম যাব লাগিব, মেছেজ কৰক, সোনকালে পাই যাব। চ' আজি আছিল এইখিনি গুৰুত্বপূৰ্ণ ভিডিঅ' আপডেট। লগ কমেণ্টত নতুন অফিচিয়েল আপডেটৰ সৈতে।